একদম পুৰা মোনা লৈ একদম অ' গাড়ী হেল্ল' গাইজ অসমীয়া নতুন বছৰৰ সকলোলৈ বহুত শুভেচ্ছা জনাইছোঁ আজি হৈছে গৰু বিহু যোৱাকালি উৰুকা গ'ল আজি গৰু বিহু আৰু দেখুৱাম এতিয়া কেনেকুৱা কি কৰোঁ অলপ পিছত মাহ হালধি সানিম এবাৰ গা ধুই আহিলোঁ আকৌ এতিয়া মাহ হালধি সানিমগৈ আপোনালোকে বিহু কেনেদৰে পালন কৰে মোৰ লগত শ্বেয়াৰ কৰিব আৰু এতিয়া বলক মই দেখুৱাম এতিয়া এয়া মাহ হালধি মায়ে সানি দিছে এয়া পাপাক আৰু সঞ্জীৱক সানি দিছে এয়া মাহ হালধি এতিয়া মোক সানিছে মায়ে চবকে মায়ে সানি দি আছে আৰু বহাই লৈ আৰু আমাৰ যিহেতু গৰু নাই চ' সেইখিনি পৰ্বটো কৰিব পৰা নাই নিজে মাহ হালধি সানি লৈছোঁ আৰু বহাগ বিহুত যাৰ যাৰ গৰু থাকে একদম খুব ভাল লাগে সেই পৰ্বটো চাবলৈ পাই গৰুক গা ধুৱাই তাৰপিছত লাও খা বেঙেনা খা এইবোৰ কয় সঁচাকৈ খুব ভাল লাগে কিন্তু এইবোৰ পৰ্ব এতিয়া চাহ একাপ খাই লওঁ মাহ হালধি সানি লৈছোঁ চাহ একাপ খাই লওঁ তাৰপিছত গা ধুমগৈ ভাত পানী খাই কৰি লৈ সকলোৱে অলপ বহি কৰি ল'লোঁ লৈ এতিয়া মই ৰেডি হৈছোঁ ধুনীয়াকৈ চাদৰ মেখেলা এযোৰ পিন্ধি মাৰ ঘৰত যাওঁ অকল মই নহয় গোটেইকেইটা যাওঁ মা পাপা মই হাজবেণ্ড তাত গৈ মা দেউতাকো সেৱা কৰোঁগৈ বিহুৰ শুভেচ্ছা দিম চাই থাকক আপোনালোকে মোকো দিয়া অলপ হৈ গ'লোঁ এতিয়া যাওঁ তলত যাওঁ মাহঁত চাগে ওলাই ৰখি আছে ভিডিঅ'হে কৰিছোঁ কওক সকলোকে বিহু শুভেচ্ছা দিয়ক সকলোকে বিহু শুভেচ্ছা জনালোঁ ঘৰ গৈ পালোঁগৈ তাত ভিডিঅ' কৰি নাথাকিলোঁ আৰু বেছি কিবাকিবি খাই কৰি গুচি আহিলোঁ এতিয়া ঘৰ আহি পাই সেয়া অলপ বোলো ওলাই যাওঁ পথাৰৰ ফালে মা গৈছে কিবাকিবি শাক বিচাৰি গৈছে আজি বোলে 101 বিধ শাক খাব লাগে চ' এয়া মা মোক বিচাৰি গ'ল শাক বিচাৰি আহিল মই ভতিজাটোক লৈ পথাৰৰ ফালে অলপ আগুৱাই আহিলোঁ সেয়া চোৱা এয়া হুঁচৰি গাবলৈ অহা সৰু সৰু ল'ৰা ছোৱালীবোৰ ধুলীয়া পথাৰৰ মাজত ধুনু এইফালে যা বহি ল'লা হা তুমি বহি ল'লা এয়া হুঁচৰি গাবলৈ আহিছে এটা কুকুৰৰ ভয়ত বাহিৰত ৰখি আছে এবাৰ মা নাচাত লাগিল ঢোলৰ মাত শুনি মা একদম ৰখিবই নোৱাৰে মায়ে নাচিয়ে দিলে দিয়া বজাই দিয়া আৰু এবাৰ ধুনীয়াকে
এনেদৰে আমাৰ বিহুৰ দিন পাৰ হৈ গৈছে আৰু বহাগৰ 1 তাৰিখে আমি দেওশাল মন্দিৰ আহিলোঁ। বিহুৰ দুদিনৰ পিছতে আমাৰ ৰিং চেৰিমনি হোৱা সম্পূৰ্ণ 1 বছৰ হৈ গৈছে। এপ্ৰিলৰ 17 তাৰিখ সেইদিনা আমি হনুমান মন্দিৰ আহিলোঁ পুৱাই। আহি চাকি দিলোঁ, ধূপ জ্বলালোঁ। যোৱা বছৰ আজিৰ দিনটোতে আমাৰ ৰিং চেৰিমনি হৈছিল। সেইদিনা পূৰা লকডাউন আৰু কেনেকুৱা পৰিস্থিতিত মানে এংগেজমেণ্টটো হৈছে ভাবি একদম 7টা বজাত দৰা ঘৰ গৈ আমাৰ ঘৰ পাইছিলগৈ সেইদিনা। আৰু আজিৰ দিনটোতে মানে হৈছিল। এতিয়া সম্পূৰ্ণ 1 বছৰ হ'ল। চ' আজি ৰাতিপুৱাই হনুমান মন্দিৰ গ'লোঁ। গৈ আহিলোঁ, ইয়াৰ ফুট দেখিছে, হনুমান মন্দিৰৰ ফুট এইটো। সেৱা কৰি আহিলোঁ। আহি এতিয়া কি হয় চাওঁ, তেনেকুৱা কোনো প্লেন কৰা নাই আজি কিবা কৰিম বুলি। তেওঁ চাওঁ কি কৰোঁ, দেখুৱাম আপোনালোকক, চাই থাকিব। কেক এটা অৰ্ডাৰ দিছিলোঁ এনগেজমেণ্ট বুলি, চ' সেইটোকে আনিব যাওঁ। কাশ্মীৰী দে কেক নিব আহিছোঁ। এইটো তাইৰ কেকটো। ৱাও, থেংক ইউ ছ' মাছ। ধুনীয়া হৈছে দেই। কি দি বনাইছোঁ এইটো? চকলেট স্পঞ্জটো চকলেটৰ হয়, ক্ৰীমটো হ'ল হোৱাইট ক্ৰীম। অঁ, এইটো এংগেজমেণ্ট ৰিং ট্ৰাই কৰিছিলোঁ। বা এইগৰাকী দেই। কোনোবাই কেক অৰ্ডাৰ কৰিলে কৰিব পাৰে। মই তাইৰ কণ্টেক্ট নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যন বক্সত দি দিম। ঠিক আছে। তই কি খাই আছিলি? পানী খাব লৈছিলোঁ। পানী, ৱাটাৰ ইজ গুড ফৰ হেল্থ। বাট কেক ইজ গুড ফৰ হেল্থ অলছ'। য়েছ। হ'ল তাই এতিয়া মোক ভিডিঅ' কৰিছে কাৰণে তাইকো ভিডিঅ' কৰাইছে। একদম পূৰা মোনা লৈ একদম অ' বোৱাৰী দে মোনাত লৈ যাবি। মই ভৰাই দিম দে কিবাহত। এই কেক কিহত ভৰাইছে একদম, এয়া বজাৰ কৰা মোনাত। ঐ তই পেলাবি তই কেকটো। কেক ল'লোঁ, এতিয়া ঘৰলৈ যাব টাইম হ'ল। কেক আনিলোঁ, মন্দিৰো গ'লোঁ, সকলোখিনি হৈ গ'ল। আৰু এতিয়া কেক কাটিম, দুয়োৱে আপোনালোকে চাওক। তেনেকুৱা কোনো ধৰণৰ প্লেন নাই আৰু কোনো অহাও নাই, অকল আমি দুয়ো, বেলেগ কোনো নাই। দুয়োটাই চেলিব্ৰেট কৰিম আমাৰ আজি এই দিনটো। আৰু ৰাতিলৈ ঘৰৰ সকলোৱে মিলি একেলগে এসাঁজ খাম আৰু সিমানেই। এতিয়া বৰ্তমান আমি দুয়োৱে কেকটো কাটি লওঁ, খাওঁ। এইটো আমাৰ এনিভাৰ্চাৰী কেক, এনগেজমেণ্ট এনিভাৰ্চাৰী। মই এতিয়া তেওঁ অহালৈকে এইটো অলপ ৰেডি কৰোঁ, চাই থাকক। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে মই দেখুৱাইছোঁ আৰু বেছি নাই। কেক কাটিলোঁ, খালোঁ, এনেদৰে আজিৰ দিনটো গৈছে। কিছু দেখুৱাইছোঁ, তেনেকুৱা একো স্পেচিয়েল নাই, তেনেকুৱা একো কাৰ্যসূচী। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোক সকলোৱে মোক জনাব আৰু মোৰ চেনেলটোক সদায় ছাপোৰ্ট কৰি থাকিব আৰু আগুৱাই লৈ যোৱাত মোক সহায় কৰিব। একেবাৰে শেষত সৰুকৈ এটা গীত আপোনালোকলৈ আগবঢ়াইছোঁ।
তুমি মোৰ হোৱা আওহিও জোনাকে ভৰা বাৰে বাৰে পচুৱাই বুকুতে বলিছে জনম জনম মোৰে হোৱাই হেঁপাহো জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰ